হেল্ল' ফ্ৰেণ্ড, আজি এটা নতুন ব্লগত আমি অলপ ফুৰিব গৈ আছোঁ। মোৰ লগত আছে ৰমেন দা ড্ৰাইভ কৰি আছে, যোগেশ শৰ্মা, ইফালে আছে মিণ্টু দা। মিণ্টু দা, আমি কোনফালে যাই আছোঁ আজি? আমি এতিয়া নগাঁও, জেগাটোৰ নাম নাজানো মই। নগাঁও প্ৰাগজ্যোতিষপুৰ গৈ আছোঁ। নগাঁৱৰ প্ৰাগজ্যোতিষপুৰৰ কি কামত গৈ আছোঁ সেইখিনি আমি দেখুৱাই থাকিম, আপোনালোকে আমাৰ লগত আহি থাকক। এতিয়া আমি আহি পালোহি ৰাস্তাৰ মাজত, আমাৰ বাকী গ্ৰুপখিনি লগ পালোঁ, তো বাকী গ্ৰুপখিনি দেখুৱাই আছোঁ। অলপ মানুহ বা গাড়ীটো তেৰা হৈ আছে। জনক দা, আমি আকৌ ৰাস্তাত চাৰ্ভিচ দি আহিছোঁ, চাব তাক দিছোঁ, বিকাশক দিছোঁ, আমাৰ ছাৰ আমাৰ বসুমতাৰী বাইক আছে, পিছফালে দুখন কাৰ আছে। বাকীখিনি বাকী মই আগলৈকে দেখুৱাই। বহুত ভাল ৰিজৰ্ট হয়, ৰাস্তাৰ প্ৰব্লেমটো বাদ দিয়ক, ইয়াতে আহক, বহুত ভাল হয় ৰিজৰ্টটো। ইমানখিনি চিষ্টেম বিচাৰ কোনে দিব। ধন্যবাদ দোস্ত, থেংক ইউ ব্ৰ। কোনপিনে যাম? আৰামত পাব। যিজন অনাৰ আছে তেওঁৰ লগত চিনাকি কৰি দিছোঁ, প্ৰাণজিত ৰাজখোৱা হয়, তেওঁ কৈ আছে আজিৰ পৰা ৰেগুলাৰ কৰিছোঁ আৰু মাৰ্চৰ পৰাহে আমি ইয়াত ৰাতি থকা ব্যৱস্থাটো কৰিছোঁ। তো আপুনি যদি ষ্টাৰ্ট কেতিয়া কৰে চিন্তাই হিচাপত কৰিছোঁ, একদম ভালদৰে মাৰ্চৰ পৰা আমাৰ এতিয়া ৰাতি থকা ব্যৱস্থাটো আছে, থলুৱা খাদ্য আমাৰ ইয়াত গোটেইখিনি পোৱা যায়, ওচৰতে ট্ৰেকিং ৰুট এটা আছে, আৰু আমি এতিয়া বাইকত অফ ৰোডিং মানে ইয়াতে ট্ৰেক এটা বনাইছোঁ, তো সেইটো টেষ্টটো ল'ব পাৰিব গেষ্ট দিনত দিনত হয়। অপেনিং ডে কিবা এনেকুৱা টাইমিং মানে ধৰি লওক আৰ্লি মৰ্ণিং হ'লে আমি নিওঁ আৰু ছেকেণ্ড হাফত কিনি দিওঁ, মানে কি যদি বুকিং কৰি থওঁ প্ৰি বুকিং তেতিয়া পোৱা যায়। আৰু মানে ৱাইল্ড লাইফ আছে আমাৰ ইয়াতে, হাতী প্ৰায় থাকে আৰু হাতী পোৱা যায়, দেখা পাবই আপোনালোকক বা মাত শুনিব। বাঘো আছে ওচৰত, একে নিয়েৰেষ্ট নহয় আৰু দেখা পোৱা যায়। বাঘ দেখা নাপায়, হাতী দেখা পাব পাৰে টাইমলি আৰু কেতিয়াবা হয়। বাকী এনে হাতীৰ চাউণ্ডটো কমন আৰু পাবই। আমি এতিয়া এইটো নাইট ষ্টে পাৰ পাৰ্চন 800কৈ ৰাখোঁ, আৰু বাকী খানাটো বেলেগ বেলেগ আইটেমৰ বেলেগ বেলেগ ৰেট। কেইটা ৰুম ৰিজাৰ্ভ কৰিছোঁ? আমি এতিয়া 3টা ৰুমহে ৰেডি কৰিছোঁ, আৰু পাৰ ৰুম কেইজনকৈ থাকিব? 3জনকৈ থাকিব পাৰে। ফিমেল মেল এক্সট্ৰাকৈ থাকিব পাৰে।
তাৰ বিষয়ে কেনেকুৱা কি আছে বাকী আৰু দেখুৱাম। আজি ৰাতি হৈ গ'ল, ভালকৈ দেখুৱাব নোৱাৰোঁ। কালি মৰ্ণিং দেখুৱাই আছোঁ, কালি দিনটো বাকী হৈ যাব। সদস্যবৃন্দ, আজি আমি আহি নগাঁও জিলাৰ এয়া প্ৰাগজ্যোতিষপুৰৰ এখন আটকধুনীয়া ঠাইত আহি উপস্থিত হৈছোঁ। ভাৰত গণৰাজ্যৰ অহাকালি আমি আহি উপস্থিত হোৱা এই অতি মনোমোহা ঠাইখনত আজি আগতীয়াকৈ ওলাইছোঁ আৰু সেয়েহে আমি নৰ্থ ইষ্ট ব্ৰিগেডৰ সমূহ সদস্যবৃন্দক এয়া প্ৰাগজ্যোতিষপুৰৰ এই অপূৰ্ব সৌন্দৰ্যময়ী ঠাইখনিৰ যি মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আমি ইয়াৰে পাকঘৰৰ সমীপৰ যি অতিথি আপ্যায়নথলী তাত সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ এই এক সুন্দৰ সজীৱ সন্ধিয়া উদযাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। সদস্যকে নিমন্ত্ৰণ জনোৱা হৈছে। আমাৰ ইয়াৰে মানে আমি য'ত উপস্থিত হৈছোঁ তাৰে নিয়াৰেষ্ট আমাৰ মেইন গেটৰ লেফ্ট চাইডে সকলোৱে আহি উপস্থিত হ'ব লাগে। আৰু দিনটো কেনেকুৱা কি পৰ্ব হ'ব আৰু আজি ৰাতিটো যেন আমি গোটেইকেইটাই লগ হৈ ভালকৈ উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে আহিব সকলোকে উপস্থিত হ'ব জনালোঁ। সকলোৱে যেন অতি সোনকালে আহি উপস্থিত হ'ব। Sador, percussion bagi sini. মিঠা ভাজৰ নিশ্বাসৰে তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ। তো অহাকালি আৰু নতুনকৈ দেখুৱাম। তো অহাকালিৰ কাৰণে থৈ দিলোঁ।